হেল্ল' ভিউৱাৰ্ছসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই প্ৰিয়াক্ষীয়ে আপোনালোক সকলোকে দ্য ষ্টৰী টাইমৰ আন এটা ষ্টৰীলৈ স্বাগতম জনাইছোঁ। আজিৰ ষ্টৰীটো লিখিছে মিছ গাৰ্গী ৰাজখোৱাই। আই হোপ এভৰিৱান মাষ্ট লাভ দিছ। ষ্টৰীটো হৈছে নিষ্ঠুৰ নিয়তিৰ ওপৰত। চ' ষ্টৰীটো ষ্টাৰ্ট কৰোঁ। ৰংপুৰ নামৰ এখন বৰ ভিতৰুৱা গাঁও আছিল। সেই গাঁৱৰে এজনী বৰ চকুত লগা জীয়ৰী আছিল, নাম তাইৰ ৰিণিকী। তাইৰ কোনো সহোদৰ নাছিল, সেইবাবে তাই বৰ মৰমৰ আছিল তাইৰ মাক দেউতাকৰ। তাই HS পৰীক্ষাত ষ্টাৰ মাৰ্ক পাই উত্তীৰ্ণ হৈছিল। গাঁওখনৰ ভিতৰত তাইয়ে আটাইতকৈ ভাল ৰিজাল্ট কৰিছিল। তাইৰ আৰু পঢ়াৰ ইচ্ছা আছিল যদিও ঘৰৰ অৱস্থা ভাল নহয় বাবে পঢ়িব নোৱাৰিলে। এদিন চহৰৰ পৰা এটা প্ৰাইভেট কোম্পানী এষ্টাব্লিছ কৰিবৰ বাবে এডোখৰ মাটি চাবলৈ এখন গাড়ীত দুজন ল'ৰা আহিছিল। গাড়ী ৰখা সিহঁত দুয়োজন ল'ৰা গাঁৱৰ পৰিৱেশ চোৱাত মগ্ন হ'ল। সেই সময়তে দুয়োজনৰে চকু ৰিণিকীৰ ওপৰত পৰিল। দুয়োজনৰ মাজত এজনৰ নাম আছিল আকাশ আৰু আনজনৰ নাম আছিল প্ৰবাল। দুয়োজন বৰ ভাল বন্ধু আছিল আৰু দুয়োজনে লগতে কোম্পানী এটা খুলিব বিচাৰিছিলে। আকাশে ক'লে, প্ৰবাল, চাচোন ছোৱালীজনী ইমান ধুনীয়া। প্ৰবালেও আকাশৰ কথাত হয় ভয় দিলে। সিহঁত দুয়োটা গৈ ৰিণিকীৰ ওচৰ পালেগৈ। ৰিণিকীক মাতিলে আৰু সিহঁত ৰিণিকীহঁতৰ গাঁৱলৈ অহা উদ্দেশ্যটো ক'লে। ৰিণিকীয়ে তাহাঁতক তাইৰ ঘৰলৈ লৈ গ'ল। মাক দেউতাকৰ লগত চিনাকি কৰাই দিলে। ল'ৰাকেইটাও তাতে চাহ জলপান খালে আৰু ঘৰলৈ বুলি বাট ল'লে। আকাশে কেতিয়াও ভাবিব নোৱাৰা এটা মিঠা মিঠা লগা অনুভৱ কৰিলে ৰিণিকীক লৈ। সি তাৰ মনৰ কথাবোৰ প্ৰবালক ক'লে। প্ৰবালে তাৰ প্ৰেম হোৱা বুলি কোৱাত সি আকৌ ৰিণিকীৰ কথাকে ভাবিব ধৰিলে। ৰাতি বিচনাত পৰোঁতেও ৰিণিকীৰো অকল আকাশৰ মুখখনেই চকুৰ আগত ভাহি আছিল। প্ৰায় এসপ্তাহমানে তাইও প্ৰেম অনুভৱ কৰিছে আকাশক লৈ। সেই এসপ্তাহমান তেনেকৈ যোৱাৰ পাছত আকাশ আৰু প্ৰবাল হঠাৎ এদিন ৰিণিকীৰ ঘৰ পালেগৈ। মাকে আকাশক জপনাৰ সন্মুখত দেখি চিনি পাই ভিতৰলৈ মাতি নিলে। ৰিণিকীৰ যেন আকাশক দেখি মনটো ইচাত বিচাত কৰিছে। আকাশে ৰিণিকীৰ মাক বাপেকৰ লগত কথা পাতি আছিল। ৰিণিকীয়ে সকলোখিনি কথাই শুনি আছিল। আকাশে ৰিণিকীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল। ৰিণিকীয়ে কথাটো শুনি লাজত ক'ব পৰা নাছিলে। মাক দেউতাকৰ অতিকৈ মৰমৰ ৰিণিকী। তাইক তাইৰ মাক দেউতাকে কেতিয়াও নিজৰ পৰা আঁতৰাই পঠাব বিচৰা নাছিল যদিও ছোৱালী যেতিয়া এদিন হ'লেও এখন ঘৰলৈ উলিয়াই দিবই লাগিব। আকাশৰ ঘৰত তাৰ বাহিৰে আৰু কোনোৱেই নাছিল, কাৰণ প্ৰায় 3 বছৰৰ আগত এটা কাৰ এক্সিডেণ্টত তাৰ মাক দেউতাক আৰু ভনীয়েকৰ মৃত্যু হৈছিল। সি এতিয়া তাৰ দেউতাকৰ কোম্পানীটোৰ একমাত্ৰ মালিক। ৰিণিকীৰ মাক দেউতাকে তাইক ধনী মানুহলৈ বিয়া দিম বুলি ভবা নাছিল, কাৰণ ৰিণিকীয়েও যাতে শুনিবলগীয়া নহয় যে ধনী ল'ৰা দেখিয়ে তাই বিয়া হৈ গ'ল। কিন্তু আকাশৰ কথা ভাবি আৰু তাক বিশ্বাস কৰি ৰিণিকীক আকাশলৈ বিয়া দিয়াৰ সিদ্ধান্ত ল'লে। যিহেতু তাইও তাক ভাল পাইছিল, তাইৰো কোনো আপত্তি নাছিল। বিয়াৰ 2 বছৰৰ পাছত ৰিণিকী মাক হোৱাৰ খবৰ পাই আকাশ বৰ সুখী হ'ল আৰু দুদিনমানৰ কাৰণে ৰিণিকীৰ মাক আৰু দেউতাকক সিহঁতৰ ঘৰলৈ আনিবলৈ গ'ল। ঘৰলৈ বুলি ৰিণিকীৰ মাক দেউতাকৰ সৈতে আহি থাকোঁতে বাটতে এটা দুৰ্ঘটনাত তিনিওজনৰে মৃত্যু হ'ল। যেতিয়া ৰিণিকীয়ে খবৰ পালে, তাই অচেতন হৈ পৰি গ'ল। তাই নিজকে চম্ভালিব পৰা নাছিল। তাই বিশ্বাসেই কৰিব পৰা নাছিল আৰু ভাগি পৰিছিল। প্ৰায় 5-6 মাহমানৰ পাছত তাই নিজকে চম্ভালিলে আৰু কোম্পানীটোকে চলাব ধৰিলে। প্ৰবালে তাইক বহুত সহায় কৰিছিল কোম্পানীৰ কামত, সেইবাবে ওচৰৰ মানুহবোৰে সিহঁত দুয়োটাৰে বহুত কথাও উলিয়াবলৈ ধৰিছিল। প্ৰবালে এইবিলাক শুনি বৰ কষ্ট পাইছিল, কাৰণ ৰিণিকী আগৰ পৰাই ভাগি পৰিছিল। সেইবিলাক কথা ভাবিয়ে সি তাইক বিয়া কৰোৱাৰ সিদ্ধান্ত ল'লে আৰু তাইক প্ৰস্তাৱ দিলে। তাই মানি ল'ব বিচৰা নাছিল যদিও মানুহৰ কথা ভাবিয়েই মানি ল'লে আৰু বিয়াত বহিলে।
কেইদিনমানৰ পাছত এটি বৰ মৰম লগা সন্তানৰ মাতৃ হ'ল। প্ৰবালেও কণমানিটোক নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল। প্ৰবালৰ মাকেও ৰিণিকীক বহুত মৰম কৰিছিল আৰু এনেদৰেই সিহঁত দুয়োটাই এখন সুখৰ সংসাৰ চলাই গ'ল। এই আছিল আজিৰ ষ্টৰীটো ইমানেই আছিল, আশা কৰোঁ সকলোৱে ভাল পালে। বহুত দিন ষ্টৰী দিব নোৱাৰাৰ বাবে ক্ষমা কৰিব। ষ্টৰীটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।